পৰা ঠিক কৰি ইউপিপিএলত জইন কৰিলে কি আপোনাৰ উদ্দেশ্য কি ক'ব? উদ্দেশ্যটো মানে কি যথেষ্ট আছে, উদ্দেশ্য আছেও নাইও বা তেনেকুৱা আজিতো 17 বছৰে আমি চালোৱে বা হেৰি বি পি এফ চৰকাৰখনকো চালোঁ। তাৰপিছত অবৰৰ হৈ যিকেইটা আমাৰ লিডাৰশ্বিপত আছে তেওঁলোককো চালোঁ, কিন্তু পৰিৱৰ্তনটো আৰু একোৱেই নহ'ল। গতিকে সকলো চিন্তা চৰ্চা কৰি ইউপিপিএলত আজি যোগদান কৰিছোঁ মই। হাগ্ৰামা চৰকাৰ বিষয়ে কি ক'ব? হাগ্ৰামা চৰকাৰৰ বিষয়ে সকলোৱে জানেই, গতিকে সেইটো কথা মোৰ ক'বলগীয়া একো নাই। বা তেখেতে যি কাম কৰি আছে, যিখিনি দুৰ্নীতি কৰি আছে সেইখিনিতো সকলোৱে দেখি আছে, আপোনালোকে দেখি আছে। গতিকে তাত বিশেষ মই ক'ব লগা নাই, চবেই চাই আছে, চবেই দেখি আছে সেই কথাটো। সাংসদ হীৰা চৰণীয়াই BTC দখল কৰিম বুলি কৈছিল, ইয়াৰ বিষয়ে কি ক'ব? হীৰা চৰণীয়াটো মানে কি তেখেতে কি কৰিব, তেখেতৰ মানে কি পাৱাৰখিনিয়ে সম্পূৰ্ণ মানে কি নোহোৱা হৈ গৈছে। আৰু তেখেতকতো আৰু এজন মানে কি সেইটো নকওঁ, সকলোৱে জানে তেখেতে কেনেকুৱা ধৰণৰ মানুহ আৰু পৰিৱৰ্তন কি কৰিব সেইখিনিও ৰাইজে জানে। চক্ৰ দাস বিষয়ে কি ক'ব? চক্ৰ দাসটো মোৰ গাঁৱৰে, তাৰপিছত তেখেতৰ বিষয়ে মই বিশেষ নকওঁ, কিন্তু তেখেতে যথেষ্টখিনি মানে কি ভাবে আৰু কিন্তু একো কৰিব নোৱাৰে। উন্নয়ন কৰিব পাৰিছে নে? উন্নয়ন কৰিব একো পৰা নাই। চিন্তা কৰে, যথেষ্টখিনি চিন্তা কৰে, কিন্তু চিন্তা কৰিলে কি হ'ব, পাৱাৰলেছ। বিনোদ মছাৰী কি ক'ব? তেখেতে যাওক, তেখেতৰ আমি কামখিনি চাওঁ। আমিতো নতুন নতুন একোজন আমি হেৰি নেতা আমি বিচাৰোঁ, মানে কি চব পুৰণিখিনিকে আমি যদি বাট চাই থাকোঁ, তেওঁলোকে কিবা এটা কৰিব এনেকৈ থাকিলে আমাৰ কি হ'ব? গতিকে নতুন মানুহ আহক, আৰু নতুন মানুহ অহাটো আমি বিচাৰোঁ। তেখেতে কি কৰে সেইখিনিও চাওঁ আমি। নমস্কাৰ, মোৰ নাম চিত্তৰঞ্জন ৰয়। মই আজি ইউপিপিএলৰ শালবাৰী জিলা কমিটিত মই জইনিং কৰিলোঁ। এই জইনিং কৰি মোৰ খুব ভাল লাগিছে, আৰু মই এইকাৰণেই জইনিং কৰিছোঁ যে আজি মই 12টা বছৰে BPFৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ, আৰু মই শালবাৰী জিলাৰ ইয়থৰ ভাইচ প্ৰেছিডেণ্ট আছিলোঁ। ইহঁতৰ যিটো নিষ্কৃষ্ট যিটো কৰ্মকাণ্ড, যাৰ ফলত নেকি মই আজি দল ত্যাগ কৰিছোঁ, আৰু মোৰ হাতত এতিয়াও মোৰ মজুত আছে মোৰ নিজৰ নামত যিটো নেকি তেওঁলোকে জব কাৰ্ড কৰিছে। এই জব কাৰ্ড কেলেংকাৰীত বহুত তেওঁলোকে মানে নিষ্কৃষ্ট এটা মানে কাম কৰিছে। তেওঁলোকে আন মানুহৰ যিটো জব কাৰ্ড, সেই জব কাৰ্ডবিলাকে তেওঁলোকে লৈছে, লৈ পেলাই তেওঁলোকে এতিয়াও ঘূৰাই দিয়া নাই। এইটো ঘৰৰ যিটো AOI ঘৰৰ যিটো কেলেংকাৰী, এইবিলাক কেলেংকাৰী আছে। গতিকে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বহুত এনেকুৱা মানে হিচাপ নোহোৱা মানে কেলেংকাৰী আছে। গতিকে এই ক্ষেত্ৰত মই কৈছোঁ, সেইকাৰণে সকলোকে মই আহ্বান কৰিছোঁ যে আজি শালবাৰী জিলা কমিটিয়ে যিটো জইনিং চেৰিমনি কৰিছে, এই চেৰিমনিত আমি সকলোৱে আজি জইন কৰিছোঁ। আমাৰ ভাল লাগিছে, আৰু যিটো নেকি আমি নতুন বিচাৰিছোঁ, আমাৰ আগন্তুক যিটো চৰকাৰ, সেই চৰকাৰটো আমি হাগ্ৰামা মহিলাৰী চৰকাৰ আমি ত্যাগ কৰিছোঁ। ত্যাগ কৰি পেলাই আমি আমাৰ নতুন UPPLৰ চৰকাৰ গঠন কৰিব লাগে, তাকো বিপুল ভোটত। আপুনি অবোৰৰ পৰা ত্যাগ কৰি ইউপিপিএলত জইন কৰিলে, ইয়াৰ বিষয়ে কি ক'ব? হয়, মই জইন কৰিলোঁ এটাই কাৰণ, আমাৰ অবোৰৰ যিখিনি কাৰ্যকলাপ আমি আচলতে সক্ৰিয়ভাৱে কোনো ধৰণৰ সহায় সহযোগ পোৱা নাই। তেওঁলোকে যিখিনি কাম কৰিছে নিষ্ক্ৰিয়ভাৱে কৰাটোৱে বুজাইছে। যেনে আজি আমি সেই বিষয়ত কোনো ধৰণৰ সহায় সহযোগ ইত্যাদিকে যিখিনি হয়তো কৰিছিল, তেওঁলোকৰ নিজৰ বিষয় বিভাগসমূহৰ ভিতৰতে হয়তো কিছু কাৰ্য ভগাই লৈ সিহঁতে কাম চলাইছে, আৰু সেয়েহে আজি আমি তেওঁলোকক ত্যাগ কৰিবলৈ বাধ্যতা হৈছোঁ। যিয়ে নহওক, মাইনৰিটি মানুহে হওক বা গাঁৱলীয়া অঞ্চলত তেখেতৰ তাৰমানে কেৱল BPFৰ যিখিনি কৰ্মী, তেখেতৰ পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক দল হয় এইটো। তাৰ কাৰণে আমি এইখন দল এৰি এতিয়া আমি নতুনকৈ আমাৰ যিখন UPPL চৰকাৰ বনোৱাৰ কাৰণে যিখন দল আমাৰ সৃষ্টি হৈছে, তাতে আমি যোগদান কৰিছোঁ। কেইবছৰ BPFৰ কাম কৰে? আছোঁ মই 6 বছৰ হ'ল প্ৰায়। 2টা টাৰ্মছ মই পাৰ কৰিছোঁ BPFতে। গতিকে মই আপোনাৰ 4 বছৰ হ'ল মই ছেক্ৰেটাৰী পদত আছোঁ, মানে শালবাৰী ব্লক কমিটিৰ। হাগ্ৰামা চৰকাৰ
বিষয়ে কি ক'ব? হাগ্ৰামৰ চৰকাৰটো চাওক ইমান দিনেতো ভ্ৰষ্টাচাৰ কৰিছেই, গতিকে এতিয়া আৰু পাগল হৈছে, বিভিন্ন ধৰণৰ মত দি আছে, বিভিন্ন ধৰণৰ ভাষণ দি আছে সিহঁতে এতিয়া মানে মানুহক মানে বিভ্ৰান্তি কৰাৰ কাৰণে। গতিকে ভাবিছোঁ এইবাৰ মানে হাগ্ৰামতটো নাথাকে এতিয়া আমাৰ মানে UPPL চৰকাৰ হ'ব। আমি সুনিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে এইবাৰ আমাৰ BTCত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL চৰকাৰ হ'ব। মই BPF-ৰ কৰ্মী আছিলোঁ। এতিয়া BPF-ক পৰা মানে অব্যাহতি লৈ UPPL-ত যোগদান কৰিছোঁ। আশা কৰিছোঁ UPPL-ত মানে সহযোগিতা কৰি ভালদৰে সমাজ উন্নতিমূলক কাম কৰি দুখীয়া ৰাইজক আগুৱাই লৈ যাব পাৰিম, সেই আশাৰেই ইয়াতে মই জইন কৰিছোঁ। আৰু BPF-ত যিহেতু শিক্ষিত নিবনুৱাক বেছি প্ৰিফাৰেঞ্চ দিয়া নহয়, সেইকাৰণে মই সেইটো দল তাৰ পৰা ত্যাগ কৰি আহি আজি ইয়াতে দেখিছোঁ যে বেছিভাগ শিক্ষিত মানুহে এইটো দলত ছাপোৰ্ট কৰিছে। মই ছাপোৰ্ট কৰিছোঁ যাতে UPPL-ৰ ভৱিষ্যত উজ্জ্বল হয়।